নমস্কাৰ জনাই সকলোকে স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। এয়া মাহঁতৰ বাৰীত ৰাতিপুৱাই শুই উঠিয়ে বাৰীখনত সোমালোহি দেই। ভেন্দি ছিঙো বুলি আহিলোঁ আৰু ছোৱালীকেইজনীও খাই ভাল পায় ভেন্দি। মায়ে ভাত ডাল বনালেই, এতিয়া ভেন্দি ফ্ৰাই কৰিবৰ কাৰণে ছিঙি লৈছোঁ ইয়াত ধুনীয়াকৈ। তাৰপিছতে মই ভেন্দি ইমান ছিঙি বৰ বেছি ভাল নাপাওঁ, মোৰ হাতখন বহুত খজুলি হৈ যায় যে। এয়া কেইটামান ভেন্দি পালোঁ, টিকিৰা টিকিৰা গছবোৰ, ভেন্দিবোৰ পূৰা বুঢ়াই হৈ গৈছে। এতিয়া ভেন্দি ভাজি ধুনীয়াকৈ ভাত পানী খাই ৰয়িঙৰ ঘৰলৈ গুচি যাম। 5 নম্বৰটো সোমাম বাৰু অকণমান। এয়া চাওক, সকলোৱে আহি পালেহি, আমি যামগৈ বুলি কোৱাত খুৰীদেউ বৌ আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ। এয়া কি পাৰে মানে মায়ে ভৰাই মেলি দিছে আৰু এইকেইটা আম বাবাই পাৰি দিলে যে এতিয়া ধুনীয়াকৈ আচাৰ বনাবৰ কাৰণে ভৰাই লৈছোঁ বেগতে। জুমুন বাই 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 জুমুন এপিনে জুমুন বাই বাই। এইফালে আহি পালোহি আমাৰ নিজৰ আপোন ঘৰখনত। এইফালে মায়ে মোক দিবলৈ বহুত কিবা কিবি শাক ৰেডি কৰিছে। ৰঙালাও এটা কাটিছে, এটুকুৰা আমাৰ এটুকুৰা আমাৰ, আৰু এইফালে দাংবডি, ভাতকেৰেলা, ভেন্দি ছিঙি মেলি দিলে আৰু অকণমান আমখিনি ইয়াতে কাটি ৰাখি ল'ম বুলি ভাবিলোঁ। ৰয়িঙৰ ঘৰখনলৈ কেনেকৈ যাম তাকে ভাবিছোঁ। আৰু এতিয়া এইফালে কচু, আমি আম কাটিম ন। এতিয়া আমি পুঠা আম কাটিছিলে, মাৰ দুনে মিঠা হয় বাবাই ঘৰৰ পৰা পাৰি দিছিলে আমখিনি, সেইখিনি আনিলোঁ। এতিয়া ধুনীয়াকৈ ধুই মেলি অকণমান শুকুৱাই ল'লোঁ। শুকুৱাই কিনে এতিয়া ইয়াতে কাটি কিনে বৈয়াম এটাতে ভৰাই কিনে থৈ যাওঁ বুলি ভাবিছোঁ। ইমান ভাৰীকৈ স্কুটিত লৈ যোৱাটো মানে ভাল লগা নাই, মানে টোপোলা টোপলিবোৰ। ডাঙৰকৈ বৈয়ামো এটা আছে, তাতে কাটি কিনে ভৰাই লওঁ। আম আচাৰ বনোৱাই নাই, এবাৰ বনামহে আম আচাৰ। কাটি মেলি শেষ হ'ল, এতিয়া মোৰ আম বৈয়াম এয়া এবাৰ হ'ল আৰু এইখিনি। আপোনালোকে আম আচাৰ বনাবৰ কাৰণে আমবোৰ কেনেকৈ ৰাখে বাৰু সংৰক্ষণ কৰি? আমি এনেকৈ ৰাখোঁ। চাওক, আমবোৰ কাটি কিনে নিমখ ঢালি ধুনীয়াকৈ থৈ দিওঁ, যেতিয়া মন যায় তেতিয়া আমৰ আচাৰ বনাই খাব পাৰোঁ মানে। এয়া চাওক, আৰু লগে লগে আপোনালোকে যদি ৰ'দ বতৰ ভাল হয় তেতিয়া আমখিনি কাটি ৰ'দত শুকুৱাই দিব পাৰে। বতৰ ভালেই বাৰু, কিন্তু এতিয়া মই আচাৰখিনি নবনাওঁ, অকণমান দেৰিকৈ বনাম। সেইটো কাৰণে বৈয়ামতে ভৰাই কিনে কাটি কিনে থৈছোঁ। একদম ধুনীয়াকৈ ঢাকনখন মাৰি ৰাখিব লাগে। বছৰ বছৰ ধৰি এনেকৈ থৈ দিলেও একো নাই, বেয়া নহয়। আৰু এনেকৈ সংৰক্ষণ কৰি ৰাখিলে একদম মানে যেতিয়া মন যায় তেতিয়া খাব পাৰি, হয় নে নহয়? এয়া আমখিনি কাটি ল'লোঁ। আৰু মানে ৰয়িঙৰ ঘৰলৈ লৈ যাবলৈ মানে স্কুটিত দিগদাৰ হয় যে, সেইটো কাৰণে ভাবিলোঁ মা এইখন ঘৰতে কাটি মেলি থৈ যাওঁ, কেতিয়াবা আহিলে লৈ যাম বুলি। এইখিনি দেখিবলৈহে এক বৈয়াম দেখিছে, দুদিনমানৰ পিছতে একদম অকণমানি হৈ পৰিব। যেতিয়া নিমখ দি থ'ম ন, গলি একদম অকণমানি হৈ পৰিব। আৰু এতিয়া আমি আম খাম। আম কাটি আছে, এতিয়া খাম। এইবোৰ চফা কৰাই নাই। পিটিকি দিয়া, তুমি খাবা নাই? হা খাবা? বুঢ়ী মানুহ না কথা ক'বা একদম। আম খাই এতিয়া আমি ঘৰলৈ যাম ন। এতিয়া ওলালোঁ ৰয়িঙৰ ঘৰলৈ, পূৰা গৰম উঠিছে, কাৰেণ্টটো গুচি গ'লগৈ। এতিয়া যাওঁ আৰু একেবাৰে আপোনালোকক ৰয়িঙৰ ঘৰত লগ পাম। কিন্তু নাই দেখা দেই, এইখনে লৈছোঁ আমি। টোপোলা টোপলি লৈ মেলি ওলাইছোঁ। গৰম বহুত পৰিছে, আৰু বতৰটো ৰাস্তাতে বৰষুণে পাওঁনে কিয়ে নে, একদম ক'লা কৰি বতাহজাক আহি আছে সিফালৰ পৰা। চাওকচোন, যেতিয়া যেনেকৈ হ'লেও ঘৰটো পালেগৈ হ'ল আৰু দেই। সেইটো বৰষুণ নাপালেও হয়, তাকে ভাবিছোঁ। যাওঁ, একেবাৰে ঘৰত পাই লগ পাইছোঁ। এয়া এইকেইজনী গোটেইখিনি ওলাই মেলি ৰেডি হৈ গ'লোঁ। বৰষুণ নাপালে হয়, তাকে চিন্তা কৰি আছোঁ। বন্ধুসকল, এইমাত্ৰ ঘৰ আহি পালোঁহি। ৰাস্তাত এনেকুৱা তুফান লগ পাইছোঁ নহয়, বহুত ভয় লাগিছে। মোৰ কাৰণে বাৰু একো চিন্তা নাই, ছোৱালীকেইজনীৰ কাৰণে ইমান ভয় লাগিছে। বৰষুণ পালে কি হ'ব কৈ কিনে মানে চিন্তা কৰি ঘৰ আহি পালোঁহি। আম কাটিছিলোঁ, গোটেই হাতৰ অৱস্থাই নাই, চাওকচোন আঠা লাগি। আৰু ৰয়িঙৰ ফালে ইমান বতাহ পোৱা নাই, কিন্তু ৰ'দ দি আছে। নদীবোৰ পাৰ হৈ বহুত দূৰলৈকে মানে পূৰা বতাহ পাইছোঁ। একদম মানে স্কুটিখন একদম উৰাই লৈ যাব যেনেকুৱা ভাৱ হৈছিলে। একদম ভগৱানৰ নাম লৈ লৈ ঘৰ আহি পালোঁহি। যি নহওক বাৰু, আজিৰ দিনটো তেনেকৈয়ে পাৰ হ'ল। মাৰ ঘৰৰ পৰা আহিলোঁ আৰু আমাৰ ঘৰখনত সোমালোঁ, মাৰ লগত সোমালোঁ। তাৰপিছতে মায়ে এগালমান চব্জি দিলে, আম কাটিলোঁ, মানে তেনেকৈ আৰু যি দিনটো গ'ল। এতিয়া নিজৰ মানে ঘৰ সেইখনো হয়, এখনো হয় নিজৰ ঘৰ, কিন্তু ইয়াত আছোঁ যেতিয়া এইখনে এতিয়া আমাৰ ঘৰ হৈ আছে। এইখনো ঘৰ আহি পালোঁহি। এতিয়া বিয়া যুঁজে ভোক লাগিছে। মায়ে ৰুটি বনাই দিছিলে, নাখালোঁ, খাবলৈ মন নগ'ল গৰমত। এতিয়া তাকে ভাবিছোঁ কিবা এটা বনাই পেট পূজা কৰি লওঁ। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।